লাভ ষ্টৰী শুনিবলৈ এই পেজটো সাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। Rad FM Love Story RJ Pahir hoite Super Hits 93.5 Rad FM সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' Rad FM Love Story আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। আজি যিখন চিঠি হাতত লৈছোঁ সেই চিঠিখন পঠিয়াইছে নগাঁৱৰ পৰা মৌচুমী নাথে। তেওঁ লিখিছে, সঁচা প্ৰেমৰ সন্ধানত। হাই পাহিবা, কি খবৰ তোমাৰ? আই এম আ বিগ ফেন অফ ইয়ৰ শ্ব' এণ্ড অফ কোৰ্ছ অফ ইয়ৰ ভইচ। আমাৰ তাত ৰেডিঅ' নাহে, গতিকে মই লাভ ষ্টৰিজবোৰ অডিঅ' বুমত শুনো। আজি ময়ো মোৰ লাভ ষ্টৰিটো তোমাৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মোৰ নাম মৌচুমী, ঘৰ নগাঁৱত। মোৰ প্ৰেম আৰম্ভ হৈছিলে যেতিয়া মই প্ৰথম BA-ত নামভৰ্তি কৰিছিলোঁ। প্ৰথমে মোৰ কথা কৈ লওঁ, মই বহুত খঙাল আছিলোঁ, মানুহৰ লগত বেছি কথা নাপাতিছিলোঁ, লগতে অলপ লাজকুৰীয়াও আছিলোঁ। বিশেষকৈ কোনো ল'ৰাৰ লগতে মোৰ বিশেষ বন্ধুত্ব নাছিলে। নতুন কলেজ জীৱন আৰম্ভ হ'ল। মোৰ সৰুকালৰ বান্ধৱী মোম, তাইও একে কলেজৰে আছিলে, বাণিজ্য শাখাৰ। প্ৰথমেই তাই নিজৰ বন্ধুখিনিৰ লগত চিনাকি কৰাই দিলে। সকলোৰে লগত চিনাকি হৈ ক্লাছৰুম যাব লওঁতেই তাইৰ বন্ধু এজনে মাত দিলে, হাৰো মোৰ লগত চিনাকি কৰাই নিদিলি যে? মোমে তাৰ লগত চিনাকি কৰাই দিলে। তাৰ নাম আছিলে ৰাজীৱ, আৰু সেয়াই আমাৰ প্ৰথম চিনাকি পৰ্ব। চ' আজি আমি শুনি গৈ থাকিম মৌচুমী নাথৰ লাভ ষ্টৰী, সঁচা প্ৰেমৰ সন্ধানত। 93.5 Rad FM বজাতে ৰহো। Rad FM Love Story RJ Pahir hoite Super Hits 93.5 Rad FM মই সপনে কুটে পাহি এণ্ড ৱেলকাম বেক। চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' Rad FM লাভ ষ্টৰী। শুনি আছোঁ আজি মৌচুমী নাথৰ লাভ ষ্টৰী, সঁচা প্ৰেমৰ সন্ধানত। আগলৈ তেওঁ লিখিছে, এনেদৰে দিনবোৰ পাৰ হ'ল। ক্লাছ নাথাকিলে আমি বাৰাণ্ডাত বহি আড্ডা দিওঁ। কেতিয়াবা মোম ৰাজীৱহঁতো আহি সহযোগ কৰে। ৰাজীৱে বহুত কথা কয়, ধেমালি কৰে, যিবোৰ মোৰ ভাল লাগে। লাহে লাহে ৰাজীৱক কিবা এটা ভাল লাগিব ধৰিলে। সি মোৰ অপজিট আছিলে। তাৰ চকুৰ পৰা এজনী ছোৱালীও বাদ যাব নোৱাৰিছিলে। ধুনীয়া ছোৱালীৰ নাম লগতে ঠিকনাও তাৰ মুখস্থ আছিলে। কিন্তু কথা এষাৰ আছে যে অপজিট এট্ৰেক্টছ, মোৰো সেয়াই হ'লগৈ। আই লাইকড হিম ছ' মাছ। মোৰ লাইফৰ প্ৰথম অনুভৱ। এনেদৰে আমি ছেকেণ্ড ইয়েৰ পালোঁ। তেতিয়া অৰ্কুট, ফেচবুক এনেকুৱা ছ'চিয়েল নেটৱৰ্কিং ছাইটৰ বহুত প্ৰচলন হৈছিলে। ময়ো চখতে অৰ্কুটত এটা একাউণ্ট খুলিলোঁ। মোবাইল নাছিলে বাবে মাজে মাজে ইণ্টাৰনেট কেফেত গৈ চেক কৰিছিলোঁ। তাতে মোৰ ফ্ৰেণ্ড এটা আছিল, বিজয়। কম দিনতে আমি বহুত ভাল ফ্ৰেণ্ড হৈ গ'লোঁ। মই তাক ৰাজীৱৰ কথাও কৈছিলোঁ। দিনক দিনে ৰাজীৱৰ প্ৰতি মোৰ থকা ভালপোৱা বাঢ়ি গ'ল। উপায় নাপায় মামক সুধিলোঁ কি কৰোঁ। তাই ক'লে, মৌ ইউ আৰ ইন লাভ। একচুৱেলি মই অলপ কনফিউজড হৈ আছিলোঁ, ইজ ইট লাইক অৰ ইজ ইট লাভ? কিন্তু মামৰ ৰিপ্লাইটো পাই মই ফূৰ্তিত পাগল হৈ গ'লোঁ। য়েছ, আই এম ইন লাভ। মোৰ ফূৰ্তিৰ মাজত মই পাহৰি গৈছিলোঁ যে সি গোসাঁই আছিলে। আমাৰ মিলন অসম্ভৱ। একো নাভাবি মই ভাল পাই গৈ থাকিলোঁ। চ' মৌচুমী ফেল ইন লাভ উইথ ৰাজীৱ। ৰাজীৱ খুব উৎপতীয়া, আৰু সেইটো নেচাৰেই মৌচুমীৰ ভাল লাগিলে। ৱেল, শ্বি মেট আ ফ্ৰেণ্ড ইন এ কেফে যাৰ নাম বিজয়, আৰু বিজয়কো ৰাজীৱৰ কথা শ্বেয়াৰ কৰিছে। বাট শ্বি কুডন্ট হেল্প হাৰছেল্ফ ফলিং ইন লাভ উইথ ৰাজীৱ এণ্ড শ্বি ফেল ইন লাভ। চ' আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে। এণ্ড 93.5 Rad FM বজাতে ৰহো। Rad FM Love Story RJ Pahir hoite Super Hits 93.5 Rad FM মই আপোনাৰ সৈতে পাহি। শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' Rad FM লাভ ষ্টৰী। শুনি আছোঁ মৌচুমী নাথৰ লাভ ষ্টৰী, সঁচা প্ৰেমৰ সন্ধানত। আগলৈ তেওঁ লিখিছে, এবাৰ কলেজত ব্লাড ডোনেট কেম্প এটা আছিলে। ময়ো দিছিলোঁ ব্লাড। তাৰপিছত সি লগৰটোক কৈ মোক গোল্লা খাব দিলে, কিন্তু গোল্লা খাওঁতে মোৰ ডিঙিত লাগি গ'ল। কাহি কাহি অৱস্থা বেয়া হৈ গ'ল। সি সেইটো সময়ত মোৰ ইমান কেয়াৰ ল'লে যিটো মোৰ কল্পনাৰো বাহিৰত। মোক এখন দীঘল বেঞ্চত বহিব দিছিলে। তাত অলৰেডি 4-5জনমান ল'ৰা বহি আছিলে। মোৰ অলপ অসজা লাগিছিল, কিন্তু হঠাৎ ৰাজীৱে ল'ৰাখিনিক ঠেলি মোৰ ওচৰতে বহি গ'ল। তেতিয়াহে মোৰ মনটো শান্ত হ'ল। আই ফেল্ট ছ' ছেফ উইথ হিম। তাৰপিছত ৰাজীৱৰ পাল পৰিল, কিন্তু সি বৰ ভয় কৰিছিলে। মোক তাৰ কাষত ৰৈ থাকিবলৈ কৈছিলে। ময়ো ৰৈ আছিলোঁ, আৰু সি মোৰ ফালে চাই ৰৈ আছিলে। পাহিবা, সেইখিনি সময়ত মোৰ এনেকুৱা লাগিছিল যেন এই সময়খিনি ইয়াতেই ৰৈ যাওঁ। তাক বহুত ভাল পাই পেলাইছিলোঁ, কিন্তু কোনোদিন ক'বলৈ সাহস কৰা নাছিলোঁ। জানোচা, সি আমাৰ ফ্ৰেণ্ডশ্বিপটোৱে ভাঙি দিয়ে। সি যিদৰে বিচাৰিছিল তাক তেনেকৈয়ে মোৰ লাইফত ৰাখিছিলোঁ, কাৰণ তাক মই কোনো কাৰণতে হেৰুৱাব বিচৰা নাছিলোঁ।
এনেদৰে 3rd ইয়াৰৰ ফেয়াৰৱেলৰ দিনটো আহিলে ৰাজীৱৰ লগত আৰু দেখা দেখি নোহোৱাৰ চিন্তাই মোক শেষ কৰি পেলাইছিলে এনেতে হঠাতে ৰাজীৱে আহিলে আৰু মোক ক'লে তোমাৰ ফোন নম্বৰটো দিবাচোন মই ৰাতি মেছেজ কৰিম লগালগ মই তাক নম্বৰটো দিলোঁ কি যে ফূৰ্তি লাগিছিল মোৰ এনেকৈ ডেইলি আমি মেছেজ কৰা হ'লোঁ কথা পতা হ'লোঁ তেতিয়া স্মাৰ্টফোনৰ প্ৰচলন নাছিলে গতিকে এটকাত 100টা মেছেজ পাৰ ডে এইবোৰ অফাৰ আছিলে সি মোক খুব জোকাইছিল মোৰ খং উঠাইছিল মোৰ খং অভিমানবোৰ সদায় সিয়ে ভাগিছিল আনফালে বিজয়ে মোৰ ফোন নম্বৰ বিচাৰিছিল কিন্তু মই নিদিলোঁ সিও বেয়া নাপালে আৰু আমি অৰ্কুট মেইলতে কথা পাতিলোঁ আৰু তেনেদৰে বিয়ে শেষ হ'ল চ' সময় গৈ আছে মৌচুমী ইজ মেডলি ডিপলি ইন লাভ উইথ ৰাজীৱ বাট নিজৰ মনৰ কথা শ্বেয়াৰ কৰা নাই ৰাজীৱৰ আগত চ' আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Rad FM and welcome back. চলি আছে weekend special show Rad FM Love Story. শুনি আছোঁ আজি মৌচুমী নাথৰ লাভ ষ্টৰী সঁচাম ৰেমৰ সন্ধানত আগলৈ লিখিছে মাষ্টাৰ ডিগ্ৰীৰ বাবে গুৱাহাটী গ'লোঁ তেতিয়াৰ পৰা আমাৰ লাইফত অলপ চেঞ্জ আহিলে ৰাজীৱে ডেইলি মেছেজ নিদিয়া হ'ল হোষ্টেল লাইফত সি বিজি হৈ গ'ল ময়ো হোষ্টেলত আহিলোঁ কিন্তু তাৰ এটা মেছেজলৈ দিনটো অপেক্ষা কৰিছিলোঁ কেতিয়াবা ৰাতি ফোন কৰিলে সি বেলেগ বেলেগ ছোৱালীৰ কথা কয় আগতেও সি কৈছিলে কিন্তু মই সহ্য কৰি লওঁ কিন্তু এতিয়া নোৱাৰা হৈ গৈছিলোঁ হয়তো মই তাক আনৰ লগত শ্বেয়াৰ কৰিব নোৱাৰিছিলোঁ মই সকলোখিনি বুজিও পাইছিলোঁ কিন্তু একচেপ্ট কৰিব পৰা নাছিলোঁ মই বহুত অকলশৰীয়া হৈ গৈছিলোঁ আৰু তেতিয়া এনেকুৱা এটা ভুল কৰিলোঁ যাৰ শাস্তি আজিও পাই আছোঁ বিজয়ে মোক বহুতবাৰ নম্বৰ বিচাৰিছিলে কিন্তু দিয়া নাছিলে তাৰ কেয়াৰ দেখি এদিন তাক মেছেজ দিলোঁ আৰু মই ফোন নম্বৰটো শ্বেয়াৰ কৰিলোঁ সি লগালগ ৰিপ্লাই দিলে এনেদৰে অলপ আমাৰ কথা হ'ল মই তাৰ লগত মনৰ সকলো কথা শ্বেয়াৰ কৰিব পাৰোঁ হি ৱাজ লাইক মাই বেষ্ট ফ্ৰেণ্ড ৰাজীৱৰ ক্ষেত্ৰত বিজয়ে মোক বহুত বুজাইছিল বহুত ছাপৰ্টো কৰিছিলে এদিন হঠাৎ ৰাজীৱৰ পৰা মেছেজ এটা আহিলে নেক্সট উইকৰ পৰা মোৰ এক্সাম আছে চ' মই তোমাক আজি এবাৰ লগ কৰিব বিচাৰিছোঁ অকণমান সময়ৰ কাৰণে মোৰ মনটো ভাল লাগি গ'ল আমি লগ কৰিলোঁ 5 মিনিটৰ বাবে লগত মোৰ ফ্ৰেণ্ড দুজনীও আছিলে সেইদিনা মানে ৰাতিপুৱা 5 বজাত বিজয়ে মোক ফোন কৰিলে আৰু ক'লে কি কৰিছা নাই বিশেষ একো নাই কোৱা কথা এটা ক'ম বুলি ফোন কৰি আছিলোঁ কোৱা আজি ওলাই নাহা নি আজি তেনেকৈ প্লেনটো কৰা নাই কিবা আছিলে অলপ দৰকাৰী কথা ক'ম বুলি ভাবিছিলোঁ ইমান দৰকাৰী নে যে ফোনত ক'ব নোৱাৰি ফোনত ক'লে মোৰ সুবিধা হয় কিন্তু তুমি কেনেকৈ লোৱা সেইটো মই নাজানিম তাৰমানে চব জানো তোমাক দেখিছোঁ বুজিছোঁ ইমান দিনে কিন্তু তুমি বেয়া নাপাবা মই তোমাক ভাল পাই পেলাইছোঁ চাগে সেইকাৰণে চাগে বাৰে বাৰে তোমাৰ নাম্বাৰ বিচাৰি মই হাবাটো ৰিখা আছোঁ তুমিতো চব জানা ন জানো কিন্তু তোমাৰতো ওৱান চাইডেড হয় ন সি তোমাক কোনো গুৰুত্বই দিয়া দেখা নাই আজিলৈকে চোৱা বিজয় সেইটো মোৰ প্ৰব্লেম মই তাক ভাল পাওঁ মই সেইটোৱে জানো সি মোক ভাল পায় নাপায় সেইটোলৈ মই কোনোদিন মই কেয়াৰে কৰা নাই সেইটো কথা এইটো তোমাক মই ফ'ৰ্চ কৰা নাই চোৱা মই যিহেতু দেখিছোঁ কাৰণে কৈছোঁ মই ভাল পাওঁ সেইটো তোমাক মোৰ প্ৰব্লেম হয় বাট তুমি তাক ভাল পাই থাকা মই তোমাক এৰি আহিব কোৱা নাই বাট মোক আঁতৰ নকৰিবা মোক তাৰমানে সেইখিনিৰ পৰা তুমি এটলিষ্ট কিবা এটা ভাল লাগিছে ভাল লাগিব দিয়া সময়ৰ লগত চাগে কিবা এটা চেঞ্জ হ'ব বুলি আশা কৰি থাকিম মই ৰাজীৱক যিটো স্পেচ দিছোঁ সেইটো মই আন কাৰোবাক হয়তো দিব নোৱাৰিম এই মুহূৰ্তত মই একো ভাবিব পৰা নাই আৰু তোমাক মই একো কথা দিব নোৱাৰোঁ নালাগে মোক একো কথা খালি মই বাট চাম তুমি বেয়া নাপাবা মই খোলাকৈ কৈ দিছোঁ বাই মই একো ক'ব নোৱাৰিলোঁ নিজকে দোষী অনুভৱ হ'ল আৰু দুচকুলো পানীৰে বৈ গ'ল তাৰপিছত বিজয়ে মোক আৰু বেছি কেয়াৰ কৰিব ধৰিলে তাৰ বহুত খং আছে কিন্তু মোক কোনো দিনে বেয়াকৈ নকয় সৰু ছোৱালীৰ নিচিনাকৈ মোৰ সৈতে কথা পাতে লাহে লাহে তাৰ মৰমৰ প্ৰতি মোৰো বিশ্বাস আহিছিল মাজতে তাৰ মাক ঢুকাইছিলে সি ভাগি পৰিছিল মই তাক ছাপোৰ্ট দিছিলোঁ মই ৰাজীৱক ভাল পাওঁ আৰু সি মোক ভাল নাপায় আৰু একেটা কথাই বিজয়ৰ লগতো হৈছিলে সি মোক ভাল পায় কিন্তু মই তাক ভাল নাপাওঁ বুজিছিলোঁ কিন্তু বিজয়ক এজ এ বয়ফ্ৰেণ্ড একচেপ্ট কৰিব পৰা নাছিলোঁ মৌচুমীয়ে ৰাজীৱক খুব বেছি ভাল পায় বাট ৰাজীৱে মৌচুমীক ভাল নাপায় সেইটো ক্লিয়াৰ বিজয়ে আকৌ মৌচুমীক খুব বেছি ভাল পায় বাট
মৌচুমীৰ বিজয়ৰ প্ৰতি একো ফিলিং নাই দিছ ইজ ছ' ডিফিকাল্ট আপুনি যাক ভাল পায় তেওঁ যদি আপোনাক ভাল নাপায় ইটছ ছ' ডিফিকাল্ট টু একচেপ্ট ইট আৰু যেতিয়া আপুনি গম পায় যে তেওঁ বেলেগক ভাল পায় তেতিয়া আৰু বেছি পেইনফুল হয় বাট দেন ইফ ইউ ন' দেট পাৰ্চন ইজ নট ইন লাভ উইথ ইউ বা সেই ল'ৰাজনে আপোনাক ভাল নাপায় বা সেই ছোৱালীজনীয়ে আপোনাক ভাল নাপায় আন কোনোবাক ভাল পায় তেতিয়াহ'লে ডোণ্ট ফ'ৰ্চ ইয়ৰ চেল্ফ এটা সময়ত অতিষ্ঠ হৈ গ'লে আপোনাৰ পৰা ৰিলেশ্যনশ্বিপে কাট অফ কৰি ল'ব লাভটো দূৰৰে কথা হয়তো ফ্ৰেণ্ডশ্বিপো নাথাকিব চ' ডোণ্ট ফ'ৰ্চ ইয়ৰ লাভ টুৱাৰ্ডছ এনিবডি ইফ দেট ইজ মেণ্ট টু বি ইট উইল হেপেন যদি হ'বলগীয়া আছে হ'ব আপুনি কেতিয়াও ফ'ৰ্চফুলি কাকো ভাল পোৱাব নোৱাৰে চ' আগলৈ কি হয় এওঁলোক তিনিওজনৰ লাইফত জানিবলৈ অকণমান অপেক্ষা কৰক এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Superhits 93.5 Rad FMত মৌচুমীৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' Rad FM লাভ ষ্টৰী আজি শুনি আছোঁ মৌচুমী লাভ ষ্টৰী সঁচা প্ৰেমৰ সন্ধানত আগলৈ তেওঁ লিখিছে এনেতে বিজয়ৰ বাৰ্থডে আহিলে 3rd জানুৱাৰী তাক ৰাতি 12 বজাত উইচ কৰিলোঁ আৰু সুধিলোঁ কি গিফ্ট লাগিব কোৱা সি ক'লে হেল্ল' থেংক ইউ হেপী বাৰ্থডে থেংক ইউ হেল্ল' ক'ত মোৰ গিফ্ট ক'ত কি লাগিব কোৱা তুমি জানাই মই কি বিচাৰি থাকোঁ আজি দিনটো দিলেতো বিৰাট ভাল পায় মনত থাকি যাব ন এতিয়া দিওঁ নেকি এতিয়া দিয়া মইতো বাচ্ছা আছোঁ ন চোৱা বিজয় তোমাৰ কণ্ডিশ্যন মোৰ কণ্ডিশ্যনটো অলমষ্ট একেই এণ্ড একেখন নাৱৰে যাত্ৰী তুমিহে বুজি নোপোৱা মোক গম পাইছোঁ একে নাৱৰে যাত্ৰী সেইকাৰণে লাহেকৈ বুজি উঠিছোঁ আই ৰেচপেক্ট আৱাৰ ফ্ৰেণ্ডশ্বিপ আই ৰেচপেক্ট ইয়'ৰ লাভ আৰু সেইবাবে হয়তো ময়ো চাগে তোমাক ভাল পাই পেলাইছোঁ তুমি এনেই কোৱা নিচিনাই লাগিছে নাই এনেই কোৱা নাই চোৱা বাৰ্থডে দিনাখন টোপিন দিবা আকৌ নাই দিয়া ধেত তেৰিকা সঁচাকৈ কৈছোঁ সঁচাকৈ কৈছোঁ এতিয়া ডাঙৰ গিফ্ট হ'বই নোৱাৰে মোৰ কাৰণে বাৰ্থডে কাৰণে কেতিয়া লগ কৰি আছে খাইলে ৰিটাৰ্ণ গিফ্ট কৰিম কিন্তু শুনা এটা কথা কি 3 বছৰেতো মই ৰাজীৱক ভাল পাই আছিলোঁ ন দেট ৱাজ মাই ওৱান ছাইডেড লাভ ষ্টৰী কিন্তু আমাৰ যেতিয়া এতিয়াৰ পৰা যেতিয়া এটা ৰিলেশ্যন আৰম্ভ হ'ব ভৱিষ্যতে যাতে তুমি কোনোদিন ৰাজীৱৰ কথা লৈ যাতে মোৰ সৈতে যাতে কেতিয়াও কাজিয়া নকৰা আৰু মই তোমাক কথা দিছোঁ যে মই সদায় তোমাৰ প্ৰতি লয়েল হৈ থাকিম কেতিয়াও তোমাক চিট নকৰোঁ এই ৰিলেশ্যনটো মই ধুনীয়াকৈ আগুৱাই লৈ যাম তুমি ইমানখিনি মোক বিশ্বাস দিছা যেতিয়া মোৰ ডাউট কৰিবলগীয়া কি আছে আই প্ৰমিছ আই উইল বি উইথ ইউ সি সকলোখিনি কথা গ্ৰহণ কৰিলে এম.এৰ এক্সাম শেষ হ'ল আৰু মই ঘৰ আহিলোঁ বিজয়ৰ লগত সকলো ঠিকেই চলি আছিলে কিন্তু হঠাৎ এদিন সি নাইকিয়া হৈ গ'ল না মেছেজ না ফোন বহুত ট্ৰাই কৰিলোঁ ক'তো নাপালোঁ তাৰ ঘৰৰ এড্ৰেছত তাক বিচাৰি গ'লোঁ তাতো নাপালোঁ তাৰ ফ্ৰেণ্ডক সুধিলোঁ সিহঁতেও ৰিপ্লাই নিদিলে হঠাৎ 8 মাহৰ পিছত এটা মেছেজ পালোঁ বিজয়ৰ পৰা ক'লে কিবা এটা প্ৰব্লেম হৈছিলে তাৰ বাবে কণ্টেক্ট কৰা নাছিলে বিশ্বাস কৰিব টান আছিলে তথাপিও কৰিলোঁ এনেদৰে আকৌ আমাৰ কথা হ'ল দিনবোৰ গ'ল অলপ দিন পিছত সি আকৌ নাইকিয়া হৈ গ'ল কি হ'ল একো বুজি পোৱা নাছিলোঁ সি দিয়া নম্বৰবোৰত কল কৰিলোঁ কলেই নাযায় অফিচত কল কৰিলোঁ গম পালোঁ সি ভুল দিছে অফিচৰ ডিটেইলছ কিমান মেইল মেছেজ দিলোঁ একো ৰিপ্লাই নাছিলে এনেকৈ এবছৰ পাৰ হৈ গ'ল চ' যিজন ল'ৰাই মৌচুমীক ইমান দিনে ভাল পাওঁ বুলি ক'লে যিজনে চব কথা জনাৰ পিছতো তাইৰ লগতেই থাকিলে আল্টিমেটলি হি মেড হাৰ ফল ইন লাভ উইথ হিম সেই মানুহজন ঘপককৈ নাইকিয়া হৈ গ'ল এবাৰ নহয় তাকো দুবাৰ চ' সেইকাৰণে কোৱা হয় মানুহক বিশ্বাস কৰাটো বৰ টান মানুহক বিশ্বাস কৰাটো ভাল বাট হিয়া উজাৰি চব কৈ দিয়া দি দিয়াটো ভাল নহয় সময় সদায় ল'ব লাগে কোনোবাই হয়তো আপোনাক এজ এ চেলেঞ্জ ল'ব পাৰে বা হয়তো আপুনি কাৰোবাৰ জেদ হৈ পৰিব পাৰে সেইকাৰণে আপোনাক চব ভাল দেখুৱাই থাকে এণ্ড দ্য মোমেণ্ট যেতিয়া আপুনি তেওঁৰ জীৱনলৈ আহি যায় তেতিয়া তেওঁ চেঞ্জ হৈ যায় চ' এতিয়া মৌচুমী আৰু বিজয়ৰ ক্ষেত্ৰত কি হৈছে সেইটো আমিও গম পোৱা নাই আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Superhits 93.5 Rad FMত মৌচুমীৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' Rad FM লাভ ষ্টৰী শুনি আছোঁ আজি মৌচুমী নাথৰ লাভ ষ্টৰী সঁচা প্ৰেমৰ সন্ধানত আগলৈ তেওঁ লিখিছে আকৌ এদিন হঠাৎ আগৰ দৰে মেছেজ দিলে কিন্তু এইবাৰ মই বিশ্বাস নকৰিলোঁ মই তাক ক'লোঁ ভাল পোৱা মানুহজনে ইমানখিনি হ'লেও বুজি পায় আৰু তুমি যেনেকুৱা যে কৰিছা মই যেন কিবা নকওঁ আৰু এতিয়া আহিছোঁ ন মই ঘূৰি আহিছোঁ ন মই নক'বা যেনেকৈ এই 1.5 বছৰ একো কোৱা নাছিলা
প্ৰথমতে 8 মাহ এতিয়া 1 বছৰ ধেমালি পাইছা মই তোমাক কৈ আছো ন ইমান ডাঙৰ প্ৰব্লেম ন মই পলাই দিবলগীয়া আছে তাৰ বাহিৰে মোৰ উপায় নাই নহ'লে মই জীয়াই থকাটো মোৰ কাৰণে অসম্ভৱ হৈ গৈছিলে ৱাও মই কথা দিব পাৰো যে মই তোমাৰ লগত প্ৰতি খুজে মই লয়েল হৈ থাকিম আৰু তুমি তোমাৰ লয়েলটি চোৱা তুমি মোৰ লগত প্ৰতিটো খোজ দিবলৈ কাৰণে মই ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা হৈ গৈছিলে মই এনেকুৱা এটা তুমি মোক ক'বতো পাৰিলা তোমাৰ প্ৰব্লেম কি এতিয়া কোৱা নাই মই ফোন অন কৰিব পাৰোঁ নাই মই ঘৰৰ পৰা ওলাই যাব পাৰোঁ তোমাক লগ কৰিবলৈ কেনেকুৱা অৱস্থা এটাত মই পলাই দিবলগীয়া হৈছে মই জানো ন বিশ্বাস কৰা ন ইমানখিনি বিশ্বাস ৰ'বা তোমাৰ ষ্টৰি বহুত শুনিলোঁ প্ৰথম 8 মাহৰ পিছতো মই বুৰ্বক হ'লোৱে এইবাৰ মই সেইটো ৰিস্ক ল'ব নোৱাৰোঁ কাইলৈ তুমি মোক লগ কৰা তাৰপিছত তোমাৰ আইডেণ্টিটি প্ৰুফ তোমাৰ ঘৰৰ প্ৰুফ ইনফেক্ট তোমাৰ অফিচৰ প্ৰুফ তুমি ক'ত কি কৰা তুমি একচুৱেলি হয় কোন আৰু তুমি কৰি কেছা সেই চব বস্তু মোক প্ৰুফ লাগিব জব এপ্লাই কৰাৰ নিচিনা লাগিছে ভাল পাম মই তোমাক ইমানখিনি প্ৰুফ দি থাকিব লাগে নালাগে আচলতে বিশ্বাস যদি নাই তুমি কি ভাল পাইছা কোৱা মইতো উভতি আহিছোঁ ন তোমাৰ ওচৰলৈ এইবোৰ কথা মোৰ আগত কৈ লাভ নাই বিশ্বাস ৰাখিব পৰা হ'লে তুমি মোক আগতে ক'লাহেঁতেন যে তোমাৰ সমস্যাটো কি আছে মই আৰু বেলেগ একো নুসুধো মই কেতিয়া যাব লাগে সেইটো কোৱা মই চব লৈ যাম কাইলৈ মোক লগ কৰা ঠিক আছে আৰু খালী হাতেৰে নাহিবা হ'ব মই লৈ যাম খালি ক'ত লগ কৰিব লাগে তুমি মোক জনাই দিবা সেইটো জনাই দিম ঠিক আছে মই তাক এটা সময় দিলোঁ লগ কৰিবৰ কাৰণে মই গ'লোঁ তালৈ ৰৈ আছিলোঁ কিন্তু সি নাহিলে ফোন কৰিলোঁ ৰিচিভ নকৰিলে মই জানিছিলোঁ সি মিছা মাতিছিলে কিন্তু মই তাক বহুত কেইটা চান্স দিছিলোঁ যাতে সি সঁচা কথাটো খুলি কয় বাট সি নক'লে ময়ো বাদ দিলোঁ তাৰ লগত কণ্টেক্ট নোহোৱা হৈ গ'ল এনেদৰে 2-3 বছৰ পাৰ হৈ গ'ল সি একো নক'লে এদিন মই থাকিব নোৱাৰি অতিষ্ঠ হৈ তাক মেছেজ দিলোঁ আৰু ফাইনেলি মই তাক ব্ৰেকআপ দিলোঁ সম্পূৰ্ণ ভাগি পৰিছিলোঁ মই কাকো একো ক'ব পৰা নাছিলোঁ তাৰে 2 দিনমান পিছতেই ৰাজীৱৰ এটা মেছেজ আহিলে হাই বহুত দিনৰ মূৰত মেছেজ কৰিছোঁ একচুৱেলি কথা এটা আছিলে আই থিংক আই লাভ ইউ মই কি এনচাৰ দিম ভাবি পোৱা নাছিলোঁ ডিগ্ৰীৰ পৰাই যাৰ নামত পাগল আছিলোঁ যাৰ এটা মেছেজ নাপালে দিনটো পাৰ নহৈছিলে সি মোক ভাল পাওঁ বুলি কৈছে আই ফেল্ট দ্য মিক্স ফিলিং মোৰ মুখৰ পৰা একো নোলালে এষাৰ কথাই ক'লোঁ আই থিংক লেটছ জাষ্ট ষ্টে ফ্ৰেণ্ডছ লগালগ সি অফলাইন হৈ গ'ল মই গম পালোঁ ৰাজীৱ বহুত হাৰ্ট হৈছিলে কিন্তু মোৰ লাইফত সকলোখিনি ইমান সোনকালে হৈ গ'ল মই একোৱে ধৰিব নোৱাৰিলোঁ ৱেল ন' ৱাণ্ডাৰ বিজয়ে মৌচুমীক ঠগিলে তেওঁৰ কি ৰিজন সেইটো ডেফিনেটলি তেওঁ ক'ব নোৱাৰে আৰু সেইকাৰণে তেওঁ পলাই ফুৰিলে ৱেল মৌচুমী তেওঁৰ কাৰণে জেদ আছিলে মৌচুমীয়ে বেলেগ ল'ৰাক ভাল পায় মৌচুমীক সি বহুত বেছি ইম্পৰ্টেঞ্চ দিলে সময় দিলে মৌচুমীক আই লাভ ইউ বুলি ক'লে মৌচুমীয়ে ৰিপ্লাই নিদিলে গতিকে তাৰ গাত লাগিলে ইগত লাগিলে আৰু সেইকাৰণে মৌচুমীক নোপোৱালৈকে সি মৌচুমীক স্পেচিয়েল ফিল কৰাই থাকিলে এণ্ড দ্য মুমেণ্ট শ্বি ফেল ইন লাভ উইথ হিম অৰ শ্বি গেভ কমিটমেণ্ট লগালগ সি চেঞ্জ হ'ব ধৰিলে আৰু কিহৰ কাৰণে গায়ব হৈ যায় সেইটো হয়তো আমি বহুত কথা ভাবি ল'ব পাৰোঁ বা ধৰি ল'ব পাৰোঁ বাট হোৱাট এভাৰ দ্য চিটুৱেশ্যন ইজ যদি সি ভাল হ'ল হয় সি এক্সপ্লেনেশ্যন এটা দিলে হয় এভৰিবডি ডিজাৰ্ভছ এ ছেকেণ্ড চান্স আৰু মৌচুমীয়ে তাক চান্স দিছিলে টু টেল দ্য ট্ৰুথ বাট তেওঁ নক'লে বাট দেন হঠাতে ৰাজীৱে আকৌ মৌচুমীক আই লাভ ইউ বুলি ক'লে যাক ইমান দিনে মৌচুমীয়ে ভাল পালে চ' আগলৈ মৌচুমীয়ে কি কৰিব জানিবলৈ অকণমান অপেক্ষা কৰক এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Superhits 93.5 Rad FM মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে বেকিং স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছোঁ মৌচুমীৰ লাভ ষ্টৰী সঁচা প্ৰেমৰ সন্ধানত ইতিমধ্যে গম পালোঁ যে বিজয়ে মৌচুমীক খুব বেয়াকৈ ঠগিলে হি ডিছএপিয়াৰ্ড এণ্ড শ্বি ব্ৰক অফ উইথ হিম বাট দেন 2 দিন পিছতে যাক মৌচুমীয়ে ইমান দিনৰ পৰা ভাল পাইছিলে গ্ৰেজুৱেশ্যনৰ পৰা ভাল পাইছিলে ৰাজীৱে হঠাতে মৌচুমীক প্ৰপ'জ কৰিলে আগলৈ তেওঁ লিখিছে সেইদিনা গোটেই ৰাতি শুব নোৱাৰিলোঁ বহুত ভাবি চিন্তি 2 দিন পাছত মই ৰাজীৱক কল কৰিলোঁ সি ফোন ৰিচিভ কৰিয়েই ক'লে হেল্ল' ঐ শুনচোন শুন কালি মানে তোক যে মেছেজটো দিছিলোঁ প্লিজ একচুৱেলি বেয়া নাপাবি হা এইটো মোৰ মানে ফ্ৰেণ্ডবিলাকে বদমাচি কৰি আই লাভ ইউ লিখি দিলে প্লিজ একদম বেয়া নাপাবি হা উই আৰ একচুৱেলি মানে মই তোক ভাল নাপাওঁ কিন্তু উই আৰ একচুৱেলি ফ্ৰেণ্ডছ অ'কে প্লিজ বেয়া নাপাবি দেই শুনচোন মই একো ক'ব নোৱাৰিলোঁ মই মানুহক মুখৰ আগত একো ক'ব নোৱাৰোঁ মনত যি থাকে মেছেজ বা লিখিত ৰূপতহে ক'ব পাৰোঁ গতিকে তাক মেছেজ দিলোঁ কিন্তু ডিটেইলছত লিখিব নোৱাৰিলোঁ সি শুনিব বিচৰা নাছিলে বহুতবাৰ চেষ্টা কৰিলোঁ কিন্তু নোৱাৰিলোঁ শেষত আমাৰ ফ্ৰেণ্ডশ্বিপো নোহোৱা হৈ গ'ল আগতে এদিনত নৰ্মেলি 10-20টাকৈ মেছেজ কৰিছিলোঁ এতিয়া বছৰত 1 বা 2টা ভালপোৱা য়েছ ন' এই 2টা ৱৰ্ডৰ ওপৰত নিৰ্ভৰশীল নহয়
মই ৰাজীৱক কিমান ভাল পাওঁ উইদাউট এনি এক্সপেক্টেশ্যন। হি ৱাজ মাই ফাৰ্ষ্ট লাভ। মই তোমাক হাৰ্ট কৰা দিনটোৰ পৰা আজিলৈকে গিল্ট ফিল কৰি আছোঁ। এবাৰ তুমি মোক বুজি পোৱা। আমাৰ এজ এ কাপল কোনো ফিউচাৰ নাই, কিন্তু আমি আগৰ নিচিনাকৈ বেষ্ট ফ্ৰেণ্ড হিচাপেতো থাকিব পাৰোঁ। লাইফ ইজ টু শ্বৰ্ট, গতিকে অভিমান কৰিবলৈও সময় নাই। প্লিজ ৰাজীৱ, এবাৰ মোৰ পৰিস্থিতিটো বুজা আৰু আকৌ আগৰ ৰাজীৱজন হৈ যোৱা। তুমি যিদৰে বিচৰা মই তোমাৰ লাইফত সেইদৰে থাকিম, কিন্তু মই তোমাক হেৰুৱাব নোখোজোঁ। মৌচুমী, তোমাক এটা কথা ক'ম, তুমি বেক কৰিছা, আৰু যদি তুমি কাৰোবাক বেক কৰিবলগীয়া হৈছে তেতিয়াহ'লে তাতকৈ আৰু দুখৰ কথা একো হ'ব নোৱাৰে। তুমি ইমানেই লাইফত লোনলি নে তুমি কাৰোবাক বেক কৰিবলগীয়া হৈছে টু ষ্টে ইন ইয়ৰ লাইফ? ইউ আৰ ভেৰি উইক। আই উড ৰিকুৱেষ্ট ইউ টু বি ভেৰি ষ্ট্ৰং। এজন মানুহ ইমান উইক হ'ব নোৱাৰে, ভাল পোৱাই চব হ'ব নোৱাৰে, বা এজন ল'ৰাৰ এক্সিষ্টেঞ্চে তোমাৰ লাইফত চব হ'ব নোৱাৰে। তোমাৰো এটা আত্মসন্মান আছে, তোমাৰো এটা ইম্পৰ্টেঞ্চ আছে। তোমাক যদি কোনেও নিবিচাৰে, তুমি কাৰোবাক কিয় ইমান বিচাৰিছা? তোমাৰ ভেলিউ নাই? তোমাৰো আছে। তোমাৰ ইম্পৰ্টেঞ্চ নাই? আছে। গতিকে তোমাক যদি কোনোবাই বুজি নাপায়, তোমাক যদি কোনোবাই ভেলিউ নিদিয়ে, তুমি সেই পজিশ্যনটো, সেই ভেলিউটো কিয় খুজিছা? বেগ কিয় কৰিছা? ভিক্ষা কিয় খুজিছা? কাৰোবাক তুমি এনেকৈ ক'বলগীয়া হৈছে, তুমি যিদৰে বিচাৰা মই তেনেদৰে তোমাৰ লাইফত থাকিম? ডোণ্ট বি এন এক্সাম্পল অফ হেল্পলেছনেছ, বি এন এক্সাম্পল অফ ষ্ট্ৰং ইণ্ডিপেণ্ডেণ্ট উইমেন। তোমাক আজি বহুত মানুহে শুনি আছে। ৰাজীৱ বা বিজয়ৰ নিচিনা ল'ৰাৰ তোমাৰ লাইফত প্ৰয়োজন নাই। তুমি এনেকুৱা এজনী ছোৱালী হোৱা যে তোমাৰ প্ৰয়োজনবোধ কোনোবাই ফিল কৰক। তুমি নহ'লে কাৰোবাৰ এক্সিষ্টেঞ্চ নোহোৱা হওক, তুমি নহ'লে কাৰোবাৰ লাইফ মিনিংলেছ হৈ পৰক। লেট ছামৱান লাভ ইউ। ডোণ্ট আস্ক ফৰ লাভ, ডোণ্ট আস্ক ফৰ ফ্ৰেণ্ডশ্বিপ, ডোণ্ট বেগ পিপল টু ষ্টে ইন ইয়ৰ লাইফ। আই হোপ ইউ আণ্ডাৰষ্টেণ্ড হোৱাট আই এম ছেইং। আৰু কিছু কথা লিখিছে, পঢ়ি গৈ থাকিম। এণ্ড 93.5 ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী, RJ পাহিৰ সৈতে। Superhits 93.5 Rad FMত মই আপোনাৰ সৈতে পাহি। ৱেলকাম বেক। চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। শুনি আছোঁ আজি মৌচুমী নাথৰ লাভ ষ্টৰী, সঁচা প্ৰেমৰ সন্ধানত। আগলৈ তেওঁ লিখিছে, শেষত বিজয়ক এটা কথাই ক'ব বিচাৰোঁ, তুমি কি ভাবে মোৰ লাইফলৈ আহিলা? কিয় মোক ভাল পোৱাৰ অভিনয় কৰিলা? কিয় মোক ঠগালা? মই একোৰে উত্তৰ নাপালোঁ। মই সদায় তোমাৰ লগত লয়েল আছিলোঁ, সেইটো তুমি ভালকৈ জানিছিলা। তেওঁ কিয় মোক বিট্ৰে কৰিলা? পাৰা যদি প্লিজ মোৰ প্ৰশ্নৰ উত্তৰবোৰ দি মোক মুক্তি দিয়া। অৰ্ধসত্যৰ মাজত মই জীয়াই থাকিব পৰা নাই, আৰু তোমাৰ প্ৰতি মোৰ এটাই অনুৰোধ, আৰু যাতে কোনো ছোৱালীৰ লগত এনেকুৱা নকৰা। চবেই সহ্য কৰিব নোৱাৰে। এয়া আছিলে মোৰ লাভ ষ্টৰী। পাহিবা, কি লিখিম ভাবি লিখোঁতেই বেছিয়েই দীঘল হৈ গ'ল। তুমি শ্বৰ্ট কৰি ল'বা, আৰু তোমাৰ মাতত ষ্টৰীটো শুনিবলৈ পাম বুলি আশা থাকিলে। শেষত ৰেড FMৰ লাভ ষ্টৰীৰ দীৰ্ঘায়ু কামনাৰে, এটি মৌচুমী। মৌচুমী, তুমি বিজয়ৰ পৰা উত্তৰ বিচাৰিছা। মই তোমাক উত্তৰটো দিছোঁ। বিজয়ে তোমাক কেতিয়াও ভালেই পোৱা নাছিলে। ইউ ৱেৰ আ চেলেঞ্জ ফৰ হিম। হি মেড ইউ ফল ইন লাভ। ইউ ছেড য়েছ এণ্ড হি জাষ্ট ৱকড আৱে। আকৌ এবাৰ কৈছোঁ, বি ষ্ট্ৰং ইন লাইফ। ইমান উইক হ'লে চবেই এনেকুৱাই কৰিব। তুমি মেণ্টেলি উইক বুলি দুয়োজন ল'ৰাই গম পাইছিলে, আৰু সেইকাৰণে আজি দুয়োটা ল'ৰাই তোমাৰ লগত এনেকুৱা কৰিলে। চ' প্লিজ বি ষ্ট্ৰং। লাইফত ইউ হেভ টু ডিচাইড, ইউ হেভ টু চুজ কোন তোমাৰ লাইফত থাকিব, কোনে তোমাক হাৰ্ট কৰিব, কোনে তোমাক পিটি ফিল কৰাব। ডোণ্ট জাষ্ট লেট এনিবডি ৱাক ইন টু ইয়ৰ লাইফ এণ্ড ৱাক আউট। ইউ হেভ টু ডিচাইড। বহুত মানুহ আহিব তোমাৰ সন্মুখত, বহুতে ক'ব মই তোমাক বহুত ভাল পাওঁ, মই তোমাৰ কাৰণে চব কৰিবলৈ সাজু। বাট ইউ হেভ টু বি ভেৰি চিয়'ৰ অফ, ইউ হেভ টু ন' ৱেডাৰ ইউ শ্বুড ট্ৰাষ্ট দেট পাৰ্চন। আৰু ট্ৰাষ্ট এদিন দুদিন এমাহত নাহে, ট্ৰাষ্ট সময়ৰ লগত আহে। কাৰণ সময়ে মানুহক বাধ্য কৰাই দিয়ে নিজৰ আচল ৰূপ দেখুৱাবলৈ। পৰিস্থিতি সাপেক্ষে মানুহে আচল ৰূপ দেখুৱাই দিয়ে। গতিকে তুমি সময় ল'বা এণ্ড ষ্টপ বেগিং আদাৰ্ছ। আই উড ৰিকুৱেষ্ট ইউ এণ্ড আই হোপ ইউ হেভ আ ব্ৰাইট ফিউচাৰ আহেড। থেংক ইউ ওৱান্স এগেইন ফৰ শ্বেয়াৰিং ইয়ৰ ষ্টৰী। এয়া আছিলে আজি লাভ ষ্টৰী, সঁচা প্ৰেমৰ সন্ধানত। ভালপোৱা এনেকুৱা এটা বস্তু নহয় যিটো তুমি বিচাৰি ফুৰিবা। ভালপোৱা নিজেই তোমাৰ জীৱনলৈ আহিব। বাছ প্ৰত্যেকটো বস্তুৰ এটা সময় থাকে, সেই সময়টোলৈ বাট চাব লাগিব। সেই সময়কণৰ কাৰণে সময় দিব লাগিব। এতিয়া বিদায় লৈছোঁ এটা নতুন লাভ ষ্টৰীৰ সৈতে আকৌ লগ পাম। আনটিল দেন, টু ফল ইন লাভ ইটছ এ গ্ৰেট ফিলিং, ইউ গেট টু লাৰ্ণ এ লট এণ্ড অলৱেজ ৰিমেম্বাৰ, নো মেটাৰ হোৱাট, আই লাভ ইউ। 93.5 Rad FM বজাতে ৰহো।